হাই এভৰিৱান আশা কৰোঁ আপোনালোক চবে ভালে আছে সুখেৰে আছে মই ভালে আছোঁ আহক অনতিপলমে আজি আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ টুডেজ ভিডিঅ' ইজ গোইং টু বি very ইণ্টাৰেষ্টিং দ্য টপিক ইজ ৱেইট গেইন বুলি শুনি ভয় নাখাব ভয় খাবলগীয়া একো নাই এনেকুৱা মানুহ আছে যাৰ ৱেইটটো কম আণ্ডাৰৱেইট আৰু ৱেইট বঢ়োৱাটো প্ৰয়োজন IBW আইডিয়েল বডি ৱেইট বুলি যাক কয় হেতু কম তেখেতলোকেতো ৱেইট গেইন কৰিবই লাগিব টু এটেইন দি আইডিয়েল বডি ৱেইট ৰাইট গতিকে ভয় খাবলগীয়া একো নহয় মই শকত হ'বলৈ নাই কোৱা মই ৱেইট গেইনৰ কথা কৈছোঁ আপোনালোকে যদি মোৰ ৱেইট লছ ভিডিঅ'টো চাইছে তেন্তে গম পাব যে ৱেইট লছ মানে একচুৱেলি হয় কি ঠিক তেনেদৰেই ৱেইট গেইন মানেনো কি ৱেইট গেইন মানে শকত হোৱা নহয় ৱেইট গেইন মানে মাছল মাছ গেইন কৰা আমি আগৰটো ভিডিঅ'ত কথা পাতিছিলোঁ যে শকত হ'লে কি হয় ৱেইটটো গেইন হয় আৰু ৱেইট গেইন কি কাৰণে হয় ৱেইট গেইন এইটো কাৰণে হয় যে আমাৰ বডিত ফেট পাৰ্চেণ্টেজটো বাঢ়ি যায় ৰাইট এতিয়া মই যেতিয়া ৱেইট গেইনৰ কথা কৈছোঁ যে এনেকুৱা কিছুমান মানুহ আছে যাৰ ৱেইটটো কম আৰু তেওঁলোকে আইডিয়েল বডি ৱেইটটো পাবৰ কাৰণে নিজৰ ৱেইটটো বঢ়াব লাগিব মই এইটো মিন নাই কৰা যে তেওঁলোক শকত হ'ব লাগিব ৱেইটটো বঢ়াব লাগিব কিন্তু ফেট পাৰ্চেণ্টেজ ইনক্ৰিজ কৰি নহয় মাছল মাছ ইনক্ৰিজ কৰি পেলাই ৰাইট এতিয়া মাছল মাছটো কেনেকৈ ইনক্ৰিজ হ'ব ডেফিনেটলি এক্সাৰচাইজৰ জৰিয়তে হ'ব নিউট্ৰিশ্যনৰ জৰিয়তে হ'ব আৰু মষ্ট ইম্পৰ্টেণ্টলি প্ৰপাৰ ৰেষ্টৰ জৰিয়তে হ'ব মই আগৰটো ভিডিঅ'ত কথা পাতিছিলোঁ about 3 pillars of fitness now when you want to put on some weight or increase your body weight you have to actually target to gain muscle mass you shouldn't be aiming towards fat gain is completely unhealthy that shouldn't be the aim গতিকে তাৰ কাৰণে লাগিব proper exercise proper nutrition আৰু proper rest in weight gain nutrition plays the most important role কিয়নো আমি আমাৰ আহাৰ গ্ৰহণ কৰোঁতে এইটো গুৰুত্ব দিব লাগিব যে আমি এনেকুৱা কোনো আহাৰ গ্ৰহণ নকৰোঁ যোনবিলাকে আমাৰ বডিত ফেট পাৰ্চেণ্টেজটো বঢ়াই দিয়ে আমি নিউট্ৰিচিয়াছ আৰু বেলেঞ্চ ডায়েট মেইনটেইন কৰিব লাগিব along with that আমি এক্সাৰচাইজ কৰিব লাগিব আৰু যদি এক্সাৰচাইজ কৰিছোঁ ৰেষ্ট কৰিবই লাগিব that is must because মই অলৰেডি কৈ আহিছোঁ যে আমি যদি এক্সাৰচাইজ কৰোঁ আৰু প্ৰপাৰ নিউট্ৰিশ্যন লওঁ আৰু ৰেষ্ট নকৰোঁ তেতিয়া আমি একো ৰিজাল্ট নাপাওঁ কিয়নো আমি এক্সাৰচাইজ কৰিলে মানে আমাৰ বডিত wear and tear হয় আৰু সেই wear and tear ৰিপেয়াৰ কৰিবৰ কাৰণে আমি আমাৰ বডিটোক নিউট্ৰিশ্যন দিওঁ মানে খাদ্য দিওঁ আহাৰ দিওঁ আৰু সেই আহাৰ শৰীৰৰ ভিতৰত গৈ বডিত ট্ৰান্সপৰ্ট হ'বৰ কাৰণে আৰু বডিত ৰিপেয়াৰ ৱৰ্ক ষ্টাৰ্ট কৰিবৰ কাৰণে আমাৰ বডিটো ৰেষ্টিং ষ্টেটলৈ যোৱাটো প্ৰয়োজন গতিকে আমি যদি প্ৰপাৰ ৰেষ্ট নকৰোঁ আমাৰ কোনো এটা এক্টিভিটি কামত নাহিব let it be exercise or let it be proper nutrition গতিকে weight gainৰ ক্ষেত্ৰতো আমাৰ টাৰ্গেটটো সদায় হ'ব লাগিব to gain some lean muscle not fat percentage বঢ়োৱাটো আমাৰ গোল হ'ব নালাগিব and at the same time we have to make sure that we are taking care of 3 important pillars of fitness which is exercise proper nutrition and rest all right আশা কৰোঁ যে এই ভিডিঅ'টো আপোনালোকলৈ হেল্পফুল হ'ব থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' আৰু এনেকুৱা কিছুমান ভিডিঅ' লৈ পেলাই মই আকৌ আপোনালোকৰ ওচৰলৈ আহিম টিল দেন ইউ গাইজ টেক কেয়াৰ অফ ইয়ৰ চেল্ফ